হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালে কুশলে। তো মই ৰুণু অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুক পেজত চাই আছে মোৰ ফেচবুক পেজটি প্লিজ ফ'ল' কৰি দিব। এই দেখিছেনে মেকুৰী পোৱালিটো ইমান মৰম লগা। বা এজনীৰ ঘৰত গৈছিলোঁ, মেকুৰী পোৱালিটো দেখিলোঁ। একচুৱেলি বাচ্ছাও আছে, পোৱালি নহয় মায়ে হয়। সঁচাকৈ বহুত মৰম লগা হয়। গোটেই গাৰ নোমবোৰে হোৱাইট হোৱাইট। ইমান ওচৰৰ পৰা ভিডিঅ' কৰিছোঁ, চকুকেইটা মুজি আছে ফ্লাছৰ কাৰণে। এতিয়া ছিজনটো হৈছে ৰাসৰ। তো ৰাস বুলিনো ক'ত যাম, আৰুচিৰো বেমাৰ হৈ আছে, মোৰো বেমাৰ হৈ আছে। তো ঘৰৰ ওচৰতে বোলে এখন ডাঙৰ ৰাস হৈ আছে, গমেই নাপাওঁ। ওচৰৰ ভাইটি এজনে ক'লে ইয়াতে ৰাস হৈ থকা বুলি। তো ওলালোঁ ৰাসলৈ বুলি। ওচৰতে ৰাস হৈ আছে যিহেতুকে ব'লক চাই আহোঁ বুলি হাজবেণ্ডকো ফোন কৰি মাতিলোঁ। তো ওচৰত মানে একদমেই ওচৰত, কিন্তু ডিষ্ট্ৰিক্ট যদিও দৰং পৰে, আমাৰ ঘৰৰ লগতে লাগি আছে। লেঙা কৰোৱাৰ ৰাস বহুত ডাঙৰ হয় বোলে, কোনোবাৰ চাই পোৱা নাই। তো ওলালোঁ হাজবেণ্ডক লগত লৈ পেলাই, লগত মাও আছে আৰুচিক লৈ পেলাই। আৰুচিৰ বেমাৰ হৈ আছে, নহ'লে টাৰ্গেট আছিলে নলবাৰীত ৰাস চাব যোৱাৰ। তো ভাবিব পৰা নাই বেমাৰৰ কাৰণে যে নলবাৰীত ৰাস চাব যাম। ইমান ওচৰতে যদি ৰাস হৈ আছে, নলবাৰীত কিয় যাব লাগে? ইয়াতে চাই লওঁ নে কি কৰাইছ। আমি আহি পায়ে গ'লোঁ ৰাসস্থলী। সঁচাকৈ আহি পেলাই ইমান ভাল লাগিছে, গম পালোঁ ইমান ডাঙৰ ৰাস বুলি, ইমান ডাঙৰ এৰিয়া বুলি মই ভবাই নাছিলোঁ লেঙা কৰোৱাত যে ইমান ডাঙৰ এৰিয়া আছে ৰাস পাতিবৰ কাৰণে। পথাৰৰ মাজত পাতিছে ৰাসখন, সঁচাকৈ বহুত ডাঙৰ এৰিয়া। এক চাইড হৈছে ৰাস, এক চাইড হৈছে ফাংচন, এক চাইড হৈছে থিয়েটাৰ, এক চাইড হৈছে মীনা বজাৰ। গোটেইবিলাক মানে ভাগ ভাগ কৰি পেলাই হৈছে। বহুত ভাল লাগিছে আহি পেলাই। সৰু ল'ৰা ছোৱালী খেলা বস্তু বেছি আছে। একচুৱেলি ডাঙৰতকৈ সৰুৰে বেছি ৰাখিব লাগে। আমি আৰু কিমান এনজয় কৰিম, লাইফত বহুত এনজয় কৰিছোঁ। এতিয়া ল'ৰা ছোৱালীৰ দিন ন, ল'ৰা ছোৱালীক এনজয় কৰাব লাগিব। সেই বুলিয়ে আৰু ল'ৰা ছোৱালীকে লৈ আহিছোঁ, যিহেতুকে খেলিব ধেলিবৰ কাৰণে। তো ইহঁতকে মজাটো দিয়াটো বেটাৰ আমাৰ কাৰণে। ল'ৰা ছোৱালী সুখ পালে, আনন্দ পালে আমাৰ নিজৰ ভাল লাগে মাকবোৰৰ। তো সেই বুলিয়ে আৰু আৰুচি অলপ খেলক বুলি আহিলোঁ। ৰাসত ইমান ধুনীয়া ধুনীয়া, ইমান ডাঙৰ ডাঙৰ মিঠা পান বনাই থৈছে। দেখি পেলাই লোভ লাগিল খাবৰ কাৰণে। মই একচুৱেলি মিঠা নাখাওঁ, জৰ্দাই খাওঁ, কিন্তু লোভতে খাই দিলোঁ মিঠাই এখন হাজবেণ্ডৰ লগত। এয়া চাওকচোন, আৰুচিক এতিয়া এৰোপ্লেনত উঠালোঁ, কিমান ধুনীয়াকৈ আছে। তাইৰ ইমান বেমাৰ ন, বেমাৰৰ মাজত তাই কিমান আনন্দ পাইছে চাওকচোন এনেকৈ ফুৰোৱাৰ কাৰণে। একচুৱেলি তাই টুপি নিপিন্ধে, বহুত টুপি পিন্ধাব চেষ্টা কৰিলোঁ, তাই নিপিন্ধে। আপোনালোকে ভাবিব ছোৱালীজনীৰ বেমাৰ হৈছে এনেকৈ ঘূৰাই লৈ ফুৰিছোঁ বুলি, কিন্তু ল'ৰা ছোৱালী বেমাৰ হ'লে ঘৰত ৰাখি থৈ দিলে বেছিয়ে সিহঁতে মনবোৰ বেয়া কৰে। যেতিয়া বাহিৰত ওলাই নিব নহয়, তেতিয়া সিহঁতে অলপ খেলা ধূলা কৰে, নিজৰ মনটোত ফূৰ্তি পায়। আমাৰ ঘৰখনত আৰুচিৰ সমান বয়সৰ কোনো নাই সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে। মোৰ ভাইটিহঁতৰ ছোৱালীকেইজনী আছে, ল'ৰাকেইজন আছে, আহিলে খেলিব পায়, নাহিলে নাপায়। তো তাই অকলে অকলে বৰিং হয়, সেইকাৰণে তাইৰ মনটো ভাল লগাবৰ কাৰণে কেতিয়াবা মাজে সময়ে ওলাই লৈ আহোঁ। তো এনেকৈ বুলি আজিও আহিলোঁ, তাইক ফুৰালোঁ। তাইৰ ইমান বেমাৰ তথাপিতো তাই চকৰিটোত উঠিব ভয় কৰা নাই। তাই একচুৱেলি বহুত সাহসী হয়, মোতকৈ সাহস চাগে বেছি হ'ব তাই, নাজানো আল্লাহ ভগৱানে কি কৰে। ভাল মানুহ হওক, দোৱা কৰিব আপোনালোকে, আশীৰ্বাদ দিব। মোৰ এজনীয়ে ছোৱালী, বহুত মৰমৰ হয়। মানে কি ক'ম, ক'বলৈ ভাষা নাই। 3 বছৰৰ মূৰত তাইক গৰ্ভত পাইছোঁ মই, বহুত চেষ্টাৰ জোৰত, বহুত ডক্তৰক পৰীক্ষা কৰাৰ পিছত, বহুত ওজাতালি কৰাৰ পিছত। তো সেয়ে আৰু মৰমৰ সন্তান চবৰে মৰমৰ হয় ন। এয়া চাওকচোন, এইটোত যে উঠিছোঁ, তাই অকণো ভয় খোৱা নাই। মোৰ কিন্তু বিৰাটেই ভয় লাগিছে, মোৰ ভিডিঅ' কৰিবই ভয় লাগিছে। এখন হাতেৰে তাইক পূৰা সাবতি ধৰি আছোঁ আৰু এফালে অলপ ভিডিঅ' কৰিছোঁ, কিন্তু মোক দেখাব পৰা নাই, কেমেৰাটো মুভ কৰিব পৰা নাই, ভয় লাগি আছে বহুত। তো তাইক চাওকচোন হাঁহি আছে কিমান ধুনীয়াকৈ। যেনে ল'ৰাটো আমি এতিয়া এনেকৈ ধোৱা ওলাই খাব আহিছোঁ। আৰুচিয়ে খাব বোলে, আৰুচি আৰু পাপাকে খাব। খাবা কি খাবা কৈ দিয়া, কি খাবা কৈ দিয়া। এইটো কি হয়? ধোৱা কেনেকৈ ওলাই? এনেকৈ এই বিস্কিটটো ফাৰ্ষ্ট টাইম মই মোবাইলত ভিডিঅ'ত দেখিছিলোঁ, তো আজি ৰিয়েলত দেখি আছোঁ। নাখাই কেনেকৈ আৰু ভাইটিজনক ময়ো ক'লোঁ বনাবৰ কাৰণে এগিলাছত লৈছে 50 টকা। তথাপিতো ট্ৰাই কৰিছোঁ, কাৰণ কিবা এটা ভাল লাগিব বুলি।
সঁচাকৈ বহুত ইউনিক হয় সোৱাদ একো নাই খাবৰ কাৰণে কিন্তু ধোৱাটো ওলাটোৱে এটা মজা তো মই এপেকেটকৈ এনেকৈ 3 পেকেট খাই দিলোঁ ভাল লাগিছে বহুত কিবা এটা ইউনিক বস্তু খাইছোঁ আপোনালোকেও ট্ৰাই কৰি চাব কৰবাত দেখিলে সঁচাকৈ কিবা এটা মজা পাব ধোৱাটো ওলোৱাটোৱে এটা কিবা মজা Sorry, it's DJ. এনেকৈ গোটেইখিনি ফুৰিলোঁ সঁচাকৈ বহুত ভাল লাগিছে ইমান ডাঙৰ এৰিয়া ঘূৰি শেষ কৰিব পৰা নাই তো এইবিলাক মূৰ্তিবিলাক এনেকৈ গোটেইখিনি ৰাখিছে যিখিনি মানে ৰাসত ৰাখে সঁচাকৈ ভাল লাগিছে বহুতেই ভাল লাগিছে চাব আহি পেলাই আপোনালোকে ৰাসখনত মানুহ কম দেখা পাইছে কিয় কম দেখা পাইছে গম পাইছেনে মই একদম সোনকালে আহিছোঁ মানে মই 5টামান বজাতে ৰাসখনত গৈছিলোঁ আৰু 7:30মান বজাত ঘূৰি আহিছোঁ কাৰণ আকৌ হাজবেণ্ডে যাব লাগিব 8টা বজাত ডিউটিত সেইটো কাৰণে মই সোনকালে গৈছোঁ ৰাতি 10টা-11টাত বহুত মানুহ হৈ যাব ইয়াতে এয়া কৃষ্ণ ৰথ হয় কৃষ্ণ এনেকৈ ৰথত গৈছিলে এই দাদাজনক দেখিছেনে দাদাজন আমাৰ ঘৰৰ ওচৰৰে হয় তেখেতে দোকান দিছে ইয়াতে লগ পালোঁ তেখেতক ইয়াতে আছে আজি 4-5 দিন ধৰি পেলাই তো এতিয়া আমি খাব আহিলোঁ অলপমান ৰাসত যদি আহি কিবা এটা নাখাওঁ মনটো ভাল নালাগিব ন ঘুগুনি আৰু ৰুটি খালোঁ মই আৰু হাজবেণ্ডে খালে পুৰি আৰু ঘুগুনি খাই বৈ লৈ আমি এতিয়া ঘৰত গৈ আছোঁ মানে মেইন ৰোড হৈ আহিলোঁ অলপ বজাৰ কৰিব লগা আছিলে সেইটো কাৰণে তো ভিডিঅ'টি ইমানতে শেষ কৰিব ওলাইছোঁ যদি ভিডিঅ'টি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নতুনকৈ খোলা হৈছে তো সহযোগ কৰিব সকলোৱে আশীৰ্বাদ দিব গুড নাইট বাই বাই